আজি তোমালোকৰ কাৰণে দ্য মাৰ্চেণ্ট অফ ভেনিছৰ গ্ৰামাৰ অংশটো লৈ আহিছোঁ। আমি ইতিমধ্যে দ্য মাৰ্চেণ্ট অফ ভেনিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিছোঁ। তোমালোকে আগৰ ভিডিঅ'ত চাই ল'ব পাৰিবা। ইয়াতে আমি আজি গ্ৰামাৰ অংশটো আলোচনা কৰিম। ইয়াতে চোৱা, ইয়াত দিছে প্ৰথম কাইণ্ডছ অফ চেণ্টেন্সেছ, মানে বাক্যৰ প্ৰকাৰবোৰ। এতিয়া চোৱা, প্ৰথম দিছে হোৱাট ইজ এ চেণ্টেন্স, এটা বাক্য কি বা বাক্য কাক বোলে। A sentence is a group of words put together so that it makes complete sense. এটা বাক্য হৈছে এথোপা শব্দৰ সমষ্টি, put together একেলগে এনেকে বহুৱা থাকে, so that যে it makes complete sentence, ই কেনেকা হ'ব লাগিব, ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা হ'ব লাগিব নে। শব্দবোৰ এনেকে বহাব লাগিব যাতে ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব। আমি ইয়াক সাধাৰণ ভাষাত এনেকেও ক'ব পাৰোঁ, সহজ ভাষাত এটা অৰ্থপূৰ্ণ শব্দৰ সমষ্টি হৈছে বাক্য। এটা বাক্য হ'বলৈ হ'লে শব্দবোৰ কেনেকৈ বহাব লাগিব, এনেকৈ বহাব লাগিব যাতে ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তেতিয়াহে সি বাক্য হ'ব নে। ইট বিগিনছ উইথ এ কেপিটেল লেটাৰ, ইংৰাজী বাক্য কথা কৈ আছে। গতিকে এটা বাক্য ইংৰাজী বাক্য হ'বলৈ হ'লে প্ৰথমে কিহৰ দ্বাৰা আৰম্ভ হ'ব লাগিব, কেপিটেল লেটাৰ দ্বাৰা আৰম্ভ হ'ব লাগিব, এণ্ড ইনছ উইথ এ ফুল ষ্টপ, আৰু সমাপ্তি কিহৰ দ্বাৰা হ'ব, ফুল ষ্টপৰ দ্বাৰা হ'ব। লগতে কিছুমান এনেকুৱা বাক্য আছে, প্ৰশ্ন সোধা বা জেৰা কৰা এনেকুৱা বাক্য আছে, তাক আমি কিহৰ দ্বাৰা শেষ কৰিম, প্ৰশ্নবোধক চিহ্নৰ দ্বাৰা। আৰু কিছুমান এনেকুৱা এক্সক্লেমেটৰী চেণ্টেন্স আছে, মানে বিস্ময়সূচক বা ভাৱবোধক বাক্য আছে, সেইবোৰ আমি ভাৱবোধক চিহ্নৰ দ্বাৰা সমাপ্ত কৰিম। তাৰপিছতো চোৱা, দেয়াৰ আৰ 5 কাইণ্ডছ অফ চেণ্টেন্সেছ একৰ্ডিং টু মিনিং, মানে অৰ্থ অনুযায়ী শব্দৰ বাক্যৰ ভাগ কেইটা 5 প্ৰকাৰৰ, 5টা। প্ৰথম বাক্যৰ ভাগটো হৈছে ডিক্লাৰেটিভ অৰ এছাৰেটিভ চেণ্টেন্স, নিশ্চয়াত্মক বাক্য। অসমীয়াত কয়, তোমালোকে এই শব্দবোৰ লিখি ল'ব পাৰা অসমীয়া অৰ্থবোৰ। এতিয়া চোৱা, ডিক্লাৰেটিভ চেণ্টেন্সবোৰ কেনেকুৱা হয়, নিশ্চয়তা য'ত থাকিব, মানে এছাৰেটিভ চেণ্টেন্স বা ডিক্লাৰেটিভ চেণ্টেন্সত কি থাকিব লাগিব, নিশ্চয়তা থাকিব লাগিব। এটা উদাহৰণ দিছে চোৱা, ৰিতুজ ফাদাৰ ইজ এ বিজনেছমেন, ৰিতুৰ দেউতাক এজন কোন হয়, ব্যৱসায়ী মানুহ বা ব্যৱসায়ী, হয়নে। আমি যিহেতু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী, গতিকে আমি অসমীয়া মাধ্যমটোক মেৰুদণ্ড হিচাপে লৈ পাঠবোৰ আলোচনা কৰিলে আমাৰ সুবিধা হয়। এতিয়া চোৱা, পিছৰটো চোৱা, 2 নম্বৰটো দিছে ইণ্টাৰগেটিভ চেণ্টেন্স বা অৰ কুৱেশ্যন চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্স বা কুৱেশ্যন চেণ্টেন্স মানে হৈছে প্ৰশ্নবোধক বাক্য, মানে অসমীয়াত কয় প্ৰশ্নবোধক বাক্য, যি বাক্যৰ দ্বাৰা কি হোৱা সোধে, প্ৰশ্ন সোধে। এতিয়া চোৱা, প্ৰথমে উদাহৰণ দিছে, ডু ইউ লাইক সুইটছ, তুমি মিঠাই ভাল পোৱা নে। এইটো এটা কি বাক্য, প্ৰশ্নবোধক বাক্য, প্ৰশ্ন সুধিছে। ইয়াত কিহৰ দ্বাৰা শেষ হৈছে, প্ৰশ্নবোধক চিহ্নৰ দ্বাৰা নে। তাৰপিছত হৈছে ইম্পাৰেটিভ চেণ্টেন্স। ইম্পাৰেটিভ চেণ্টেন্সত কি বাক্য বুলি কোৱা হয়, অনুজ্ঞাবোধক বাক্য বুলি কোৱা হয়। আদেশ, অনুজ্ঞা, পৰামৰ্শ, মানে কি থাকিব লাগিব, অৰ্ডাৰ, এডভাইচ, ৰিকুৱেষ্ট আৰু প্ৰপ'জেল, এইবোৰ থকা বাক্যই হৈছে কি, ইম্পাৰেটিভ চেণ্টেন্স। প্ৰথম উদাহৰণটো দিছে চোৱা, অপেন দ্য উইণ্ড, নে খিৰিকীখন খোলা। ইয়াত কি দিছে, অৰ্ডাৰ দিছে নে। তাৰপিছতো চোৱা, 4 নম্বৰ বাক্যৰ ভাগটো হৈছে এক্সক্লেমেটৰী চেণ্টেন্স, ভাৱবোধক বাক্য। ভাৱবোধক বাক্যত কি হ'ব লাগিব, মনৰ ভাৱ প্ৰকাশ হ'ব, আনন্দ, আচৰিত, দুখ, এইবিলাক হৈছে মনৰ ভাৱ। উদাহৰণ হিচাপে দিছে, হুৰা উই হেভ ওন দ্য মেটছ, বাহ আমি কি কৰিলোঁ, খেলখন জিকিলোঁ। হোৱাট এ বিউটিফুল চিনেৰী ইট ইজ, আচৰিত হৈছে, কি ধুনীয়া এটা দৃশ্য। এলাজ, দুখ প্ৰকাশ কৰিছে, উই হেভ নট ছাকচিড, আমি কি নহ'লোঁ, কৃতকাৰ্য নহ'লোঁ, দুখ প্ৰকাশ কৰিছে এলাজেদি, মানে এই শব্দবোৰ, এই বাক্যবোৰ কিহৰ দ্বাৰা শেষ হয়, ভাৱবোধক চিহ্নৰ দ্বাৰা শেষ হয়। এইটো কথা মনত ৰাখিবা।
তাৰ পিছতে হৈছে অপটেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্সক ইংৰাজীত অপটেটিভ সেন্টেন্স অসমীয়াত কয় ইচ্ছাত্মক বাক্য য'ত কি থাকিব ব্লেছিং আশীৰ্বাদ ব্লেছিং মানে কি আশীৰ্বাদ উইশ ইচ্ছা অৰ প্ৰেয়াৰ মানে হৈছে প্ৰাৰ্থনা মে গড ব্লেছ ইউ ভগৱানে তোমাৰ মংগল কৰক বা ভগৱানে তোমাক আশীৰ্বাদ দিয়ক মে ইউ লিভ লং তুমি দীৰ্ঘজীৱী হোৱা ইয়াতে কি প্ৰকাশ হৈছে ইচ্ছা প্ৰকাশ কৰিছে এই বাক্যবোৰ মেৰ দ্বাৰা আৰম্ভ হয় আৰু ফুল ষ্টপৰ দ্বাৰা শেষ হয় তাৰ পিছতে চোৱা ইয়াতে এফাৰ্মেটিভ এছাৰেটিভ সেন্টেন্সত কি হয় এফাৰ্মেটিভ মানে হৈছে হয় বুজোৱা নিগেটিভ মানে হৈছে নহয় বুজোৱা উদাহৰণ দিছে ৰাম প্লেছ ক্ৰিকেট ৰামে ক্ৰিকেট ভাল পায় নোহোৱা বুজত কেনেকৈ লিখিম ৰাম ডাজ নট প্লে ক্ৰিকেট ডু ডিড ডাছৰ সহায় ল'ব লাগিব ৰাম ডাজ নট প্লে ক্ৰিকেট ৰামে ক্ৰিকেট ভাল নাপায় ইণ্টাৰগেটিভ সেন্টেন্সত চোৱা এফাৰ্মেটিভত কি হ'ব ইজ মিটু হেপী মিটু সুখী হয়নে মিটু সুখী নে নিগেটিভত কেনেকৈ হ'ব ইজ নট মিটু হেপী মিটু সুখী নহয়নে বাকীখিনি তোমালোকে পঢ়িবা বুজি পাবা তাৰপিছত ইম্পাৰেটিভ সেন্টেন্সত কেনেকুৱা হয় এফাৰ্মেটিভত কেনেকুৱা হয় শাট দ্য ড'ৰ দৰজাখন খোলা নিগেটিভত কেনেকুৱা হ'ব ডোন্ট শাট দ্য ড'ৰ দৰজাখন নুখুলিবা এইখিনি হৈছে কিছুমান উদাহৰণ ইয়াতে এক্টিভিটি দিছে কেইটামান চাই লোৱা প্ৰথম এক্টিভিটিটো কৈছে ৰিড দ্য ফলোয়িং সেন্টেন্সেছ কেয়াৰফুলি তলৰ বাক্যবোৰ সাৱধানেৰে পঢ়িব দিছে এণ্ড ৰাইট দ্য কাইণ্ড দে বিলং ইট আৰু কি ধৰণৰ বাক্য পৰিছে সেইটো লিখিব দিছে এটা উদাহৰণ দি দিছে অমল ইজ এ গুড বয় অমল এটা ভাল ল'ৰা এইটো কি নিশ্চয়াত্মক বাক্য মানে এইটো হ'ব এছাৰেটিভ সেন্টেন্স গো দেয়াৰ তালৈ যোৱা আদেশ দিছে গতিকে এইটো হ'ব কি ইম্পাৰেটিভ সেন্টেন্স ইজ চি এ টিচাৰ তেওঁ এগৰাকী শিক্ষক হয়নে কুৱেশ্যন কৰিছে গতিকে হ'ব ইণ্টাৰগেটিভ সেন্টেন্স ৰবিন ইজ নট এ ছিংগাৰ ৰবিন এজন কি নহয় গায়ক নহয় গতিকে এইটো হ'ব এছাৰেটিভ নিগেটিভ সেন্টেন্স মে ইউ লিভ লং ইচ্ছা প্ৰকাশ কৰিছে গতিকে কি হ'ব অপটেটিভ সেন্টেন্স তাৰপিছতখিনি চোৱা চি ইজ এন ইণ্টেলিজেণ্ট গাৰ্ল তাই এজনী বুদ্ধিয়ক ছোৱালী গতিকে এইটো হ'ব কি এছাৰেটিভ সেন্টেন্স হয়নে তাৰপিছতে চোৱা হোৱাট এ নাইচ ডল ইট ইজ কি ধুনীয়া পুতলা এইটো হ'ব কি ভাৱবোধক বাক্য গতিকে ইয়াত হ'ব ইংৰাজীত এক্সক্লেমেটৰী সেন্টেন্স কাম এট ওৱান্স এতিয়াই আহা এইটো হ'ব ইম্পাৰেটিভ সেন্টেন্স ডোণ্ট ৰান ইন দ্য ফিল্ডত নদৌৰিবা এইটো হ'ব কি ইম্পাৰেটিভ নিগেটিভ সেন্টেন্স মে গড ব্লেছ ইউ ভগৱানে তোমাক আশীৰ্বাদ দিয়ক মংগল কৰক এইটো হ'ব কি এক্সক্লেমেটৰী সেন্টেন্স ডাজ চি স্পিক হিন্দী তাই হিন্দী ভাষা কয়নে হিন্দী কয়নে সুধিছে কুৱেশ্যন সুধিছে গতিকে এইটো হ'ব ইণ্টাৰগেটিভ সেন্টেন্স তাৰপিছতে ইণ্টাৰজেকশ্যনছ কেইটামান দিছে জয় মানে আনন্দ প্ৰকাশ কৰিলে আমি কি বুলি কওঁ হুৰা গ্ৰীফ এলাজ ছাৰপ্ৰাইজ হ'লে দুখ প্ৰকাশ কৰিলে লাজ আচৰিত হ'লে এনকাৰেজমেণ্টত বা উৎসাহ জনোৱা বা তেনেকুৱা চাববাচি দিয়াৰ ক্ষেত্ৰত কি হ'ব ব্ৰেভো নে এতিয়া চোৱা এইকেইটা কেনেকৈ ব্যৱহাৰ কৰা হয় কেইটামান এক্টিভিটি কৰিব দিছে আমাক এক্টিভিটিটো চোৱা কাৰেক্ট দ্য ফলোয়িং সেন্টেন্সেছ তলৰ বাক্যবোৰ কিবা এটা ভুল হৈ আছে শুদ্ধ কৰিব দিছে প্ৰথমে চোৱা হুৰা দ্য অল্ড মেন ইজ ন' মোৰ পিছৰ বাক্যটো পিছৰখিনি চাব লাগিব দ্য অল্ড মেন ইজ ন' মোৰ বুঢ়া মানুহজন আৰু নাই ইয়াতে দুখ প্ৰকাশ কৰিছেনে আনন্দ প্ৰকাশ কৰিছেনে চাই ল'ব লাগিব নিশ্চয়কৈ ইয়াত দুখ প্ৰকাশ কৰিছে গতিকে হুৰা কেতিয়াও নহ'ব কি হ'ব এলাজ দ্য অল্ড মেন ইজ ন' মোৰ ব্ৰেভো হোৱাট এ নাইচ চিনেৰী ইট ইজ বা হোৱাট এ নাইচ চিনেৰী ইট ইজ কি এটা ধুনীয়া দৃশ্য এইটো এটা কি ধুনীয়া দৃশ্য পিছতে চোৱা এলাজ উই হেভ অন দ্য মেটচ এইটো কি হ'ব এলাজ মানে দুখ প্ৰকাশ কৰা কিন্তু ইয়াত আমি খেলখন জিকিলোঁ গতিকে ইয়াত দুখ প্ৰকাশ নহয় কি হ'ব আনন্দ হ'ব গতিকে ইয়াত কি হ'ব হুৰা
পুৰা উই হেভ ওন দা কি হ'ব ওন দা মেথছ পুৰা উই হেভ ওন দা মেথছ তাৰপিছতে চোৱা শেষৰটো দে হেভ ডান ৱেল তেওঁলোকে কি ভালদৰে কৰিলে চাব্বাছে দিছে গতিকে ইয়াত কি হ'ব ব্ৰেভো দে হেভ ডান ৱেল এইখিনিলৈ আছিলে প্ৰশ্ন উত্তৰখিনি তোমালোকে গ্ৰামাৰখিনি ভালদৰে শিকিবা বুজিবা আৰু কিবা অসুবিধা পালে মোক জনাবা